Action. Oh, sorry, ভিডিও আৰম্ভ হৈ গ'ল নেকি? আজিৰ ৰেচিপি কলডিল দি গাহৰি মাংস। কমেণ্টত জনাব নাপাহৰিব আপোনালোকে কলডিল দি গাহৰি মাংস খাই পাইছে নে নাই। দেখিলেই মই সকলো বস্তু কাটি কুটি ৰেডি কৰি লৈছোঁ, গাহৰি বইল কৰি লৈছোঁ। কেৰাহী গৰম হোৱাৰ লগে লগে তাত দি দিলোঁ সেই গাহৰিখিনি, লগত দিলোঁ অকণমান হালধি আৰু নিমখ। ভালকৈ লৰফৰ কৰি ভাজি লৈ তেল ওলোৱালৈকে কেৰাহীতে থলোঁ। কেৰাহীত তেল ওলোৱাৰ লগে লগে দি দিলোঁ তাত কাটি থোৱা বিলাহী আৰু পিঁয়াজখিনি। তাৰ পাছতে ভালকৈ মিক্স কৰি লৈ আকৌ অকণমান সময় ভাজি লৈ তাত দি দিলোঁ গৰম মছলা, মিট মছলা আৰু আদা নহৰু পেষ্ট। ভালকৈ মিক্স কৰি লৰফৰ কৰি মিক্স কৰি 20 মিনিটমান ভাজি তেল ওলোৱাৰ লগে লগে তাত দি দিলোঁ সেই কাটি থোৱা কলডিলখিনি ভালকৈ মিক্স কৰি ল' ফ্লেমত 10 পৰা 15 মিনিট ভাজি লৈ তাত অকণমান পানী দি উতলিবলৈ ভালকৈ সিজিবলৈ দিলোঁ। তাৰপিছত চাওক টেক্সচাৰ আৰু ৰং। আজিও মাহঁতে এই কলডিল গাহৰিটো খাই বিৰাটেই ভাল পালে।